যা আস্তে আস্তে যা আস্তে আস্তে যা আমার মেশিন শিফটিং হয়ে আছে, লোডিং হয়ে আছে, তারপর যে মনে হয় আনলোড হব। ৰাতি কাম হ'ব ৰাতি কাম হ'ব, ৰাতি আজি ৰাতি হ'ব, অলপ দেৰি হ'ব। আমি ইয়াতে ফিটিং কৰিবলৈ টাইম লাগিব। এতিয়া লোড কৰা টাইমতো আজি হাজিৰা নাই যে, ৰিকভাৰী ভানেদি লোড কৰিবলৈ অকণমান কষ্ট হৈছে, অকণমান অশান্তি হৈছে আমাৰ। এতিয়া আহি পালে সেয়া জেগা, এতিয়া নতুন ইয়াতে বহি দিব। তাৰপৰা আমি যাম। তাৰপৰা দিনাৰ আমাৰ খানাটো আছে নহয়, ফাৰ্ষ্ট টাইম আহিলে